হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো চাগে ভালে কুশলে আছে। আৰু নতুন বছৰ যিহেতু সকলোৱে চাগে ধুমধামেৰে পাৰ্টি কৰিছে আৰু চাগে ক'ৰবাত সকলোৱে চাগে ফুৰিবলৈ গৈছে, ঘৰৰ পৰিয়ালৰ লগত সকলোৱে চাগে পিকনিক খাইছে নহয় জানো। আমি ভাবি নতুন বছৰতে বোলো ঘৰলৈ যাওঁ ঘিলামৰালৈ বুলি আহি আছোঁ। আৰু ৰাস্তাতে ইমান ধুনীয়া ধুনীয়া সৰিয়হ ফুল দেখি ভিডিঅ' কৰিবই নকৰাকৈ নোৱাৰিলোৱে। মানে চাৰিওফালে কেৱল সৰিয়হ এই চাইডে খুবেই সৰিয়হ কৰে, আমাৰ এই ঘিলামৰা চাইডে যিহেতু বৰদৈ বাম এইডোখৰত বৰদৈ চামপৰা এনেকুৱা ডোখৰত খুব ধুনীয়া ধুনীয়া সৰিয়হ, দুইফালে পথাৰত মানে সৰিয়হ খুব ভাল লাগিছে। ৰাস্তাৰ কিনাৰে কিনাৰে হালধীয়া সৰিয়হ ফুলবিলাক দেখি খুব ভাল লাগিছে, যিহেতু ফুল ফুলিছে এইখিনি টাইমত দুয়ো কাষে যে সৰিয়হ। মোৰ যেন একেবাৰে ফটোৱে মাৰিমগৈ গৈ ওচৰত তেনেকুৱা লাগিছে, কিন্তু কি কৰিব, টাইমটো নাই ন ৰৈ ফটো মাৰিবলৈ। কাৰণ ঘৰলৈ যিহেতু আহিছোঁ ঘৰলৈ ঘূৰি যাম দিনাখনি, আকৌ ছোৱালী স্কুল খোলা আছে, সেইকাৰণে সোনকালে খাই বৈ বোলো ঘৰলৈ ঘূৰি আহিব লাগিব, সেইকাৰণে সোনকালে ঘূৰি পাওঁগৈ তেনেকুৱা লাগিছে। কিন্তু মনো গৈছে ফটো একপি মাৰিম যেন সৰিয়হৰ মাজত গৈ, কি কৰিব উপায় নাই ন। চবফালে সৰিয়হ, মোৰ এইখিনি টাইমত যে এনেই সৰিয়হ ফুলে যে খুব ভাল লাগে। মোৰ এনেকুৱা টাইমত সৰিয়নি গৈ যেন মোৰ ফটো একপি মাৰিম, মানে সৰিয়হখিনি চুম তেনেকুৱা লাগে। এতিয়া সময় নাই, সেইকাৰণে কি কৰিব। তো মই এই ভিডিঅ'টো সাঁচি ৰাখিলোঁ এইকাৰণে যে ইমান ভাল লাগিছে মোৰ সৰিয়হখিনি দেখি, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু নতুন বছৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আকৌ পুনৰবাৰ। আজি ভিডিঅ'টো ইমানেই আছিল, ঘৰলৈ যিহেতু গৈ আছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। বাই বাই।